এইটো বৰ ধুনীয়া লাগিছে, দালি দি বনাইছে। চৰাই বাহ, এইটো ইমান ধুনীয়া লাগিছে। ফেভৰেট হয় ন? কালি ৰাতি বনাইছোঁ। ভুৰুকাত মাছ ভৰালে। একদম ভুৰুকাত ভৰাই আহিছোঁ আৰু সেইকাৰণে মানে বৰ বেছি এইটো কি কাটিং হেৰি কুটিং কৰা নাই আৰু হুইল ন? শব্দ গঠন। কাপোৰ চিলোৱা মানুহ যে ব্লাউজ ডিজাইনো কৰোঁ একেডাল লৈছে। কুৰুৱাবাহী ৰঙাগড় প্ৰাথমিক বিদ্যালয়। এইটো টিভিটো ঘূৰালে কি ওলাব? পিকচাৰ ষ্টৰি। সাত নম্বৰ কুৰুৱাবাহী সত্ৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত TLM প্ৰদৰ্শনী ছাত্ৰ ছাত্ৰীসকলৰ উপযোগীকৈ TLM প্ৰস্তুত কৰি 10খন স্কুলৰ পৰা ইয়াত প্ৰদৰ্শন কৰা হৈছে। ছাত্ৰ ছাত্ৰীসকল এয়া প্ৰদৰ্শিত হৈ আছে। পৰ্যবেক্ষকসকলে পৰ্যবেক্ষণ কৰি আছে আৰু শিক্ষকসকলে নিজ নিজ বিদ্যালয়ৰ উপৰিও আন সকলো বিদ্যালয়ৰ প্ৰদৰ্শনী নিৰীক্ষণ কৰিছে, চাইছে। মাছ লাগি গ'ল, মাছ। ছাত্ৰ ছাত্ৰীসকল তোমালোককো এই প্ৰদৰ্শনী অঞ্চললৈ নিৰীক্ষণ কৰিবৰ কাৰণে হ'ব বাৰু। ল'ৰা ছোৱালীবোৰ বেছি ভালকৈ কাটিব মেলিব পাৰে। क्या तारीख? 20-21 मार्च। বিহু পাছতে বিহু পাছতে ৰেগুলাৰ ট্ৰেইনিং এটা দি আছে।
মই খাই আছোঁ সাংখ্যিকতাহে নাপালোঁ ন থাৰ্ড হ'লেও ৰেডি এইটো ফালে দি দিয়ক অঁ ওলোটাকে নিদিব আৰু মিছামাৰী চাপৰি প্ৰাথমিক বিদ্যালয় মিছামাৰী চাপৰি